অভিনয়টো মোৰ বহুত বছৰেই হ'ল, 7 বছৰ বয়সৰ পৰাই অভিনয় কৰিছোঁ। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ এইটো 34 বছৰ, 34 ইয়াৰ্ছ ৰানিং। কিবা কাৰণে লাইট ওপৰত যি কেইটামান লাইট দেখো এইটোৰ পৰাই সেনেহেনকে নাটকৰ বৰ্তমান 3খন টিকেট কিনিলোঁ আৰু আজি মানে পুৰা থিয়েটাৰ চাম আৰু আমি তিনিটাই আছোঁ আৰু এতিয়া মানে থিয়েটাৰৰ কাম চলি আছে। বলকচোন চাওঁ আহক কেনেহেন প্ৰস্তুতি চলি আছে। আমি তিনিটাই 3খন টিকেট ৰাখিলোঁ আৰু বৰ্তমান ভিতৰত লগি যাই আছোঁ আৰু চাওঁ ভিতৰত মানে ক'ত কি কেনেহেন কি হৈ আছে। চিন্ময় আজি আমাৰ বোলে ভলেণ্টিয়াৰ হ'ব বোলে। এতিয়া ভিতৰত যাব দিবা না আমাক? এনে ফ্ৰীতে টিকেট কাটলোঁ তথাপিও মানে আৰু বৰ্তমান এতিয়া গোটেই মানে কামেই কৰি আছে। এই নাটকৰ মানে ক'ত কি হৈ আছে মানে গোটেই কামেই কৰি আছে। তাতে চাওক আৰু এইখন হ'ল গেলাৰী, একবাৰ দাউৰি গেলাৰীতে উঠি দিম বঢ়িয়াকৈ। একদম বৰ্তমান একদম গেলাৰীৰ ওপৰত উঠছোঁ আৰু মানে চাওক এহেঁতি দৃশ্যটো মানে এটা বেলেগ হেন। কেনে লাগছে অনুভৱটো গেলাৰী? গেলাৰীটো মানে এনেকৈ যাই পাই মানে এটা বেলেগ অনুভৱ পাই আৰু বঢ়িয়াকৈ কি ক'ম আৰু সেয়া এই গাঠপাচ পাৰ হৈছে আৰু বৰ্তমান গেলাৰীৰ ওপৰত একদম ওপৰত এৰে মানে এইটো একদম ওপৰত আৰু এৰে পৰা মানে বুলি যাই আছোঁ। কোনো পল্লি এৰে পৰা চেছ হ'ব কাৰণ ইয়াত দেখি মানে বাছ চাওঁ ভালকৈ লগোৱা নাই মানে হেন্দি যাই এটা বঢ়িয়া লাগছে কিন্তু পল্লো বৰ্তমান হেন্দিটো চাওকনি মানে চায়া এটা হেন্দি মানে সেই হৈ যাইছে চাওকচোন বঢ়িয়াকৈ চব হ'ল চিয়াৰ বৰ্তমান পাৰা নাই কাৰণ বানে আছে আৰু বানে হোৱাৰ পিছত মানে বানা হোৱাৰ পিছত বঢ়িয়া আৰু যিখন হ'ল মঞ্চ আৰু বঢ়িয়াকৈ মানে কাম চলি আছে মঞ্চৰ। উঠি চাওঁ একবাৰ যে হ'ল এই নাটকৰ মাজত যি খচ্চৰ দেখুৱাই মানে ইহৰ এই ফ্ৰেমটো ইহৰ খচ্চৰো মানে বঢ়িয়া ফ্ৰেম এই ধৈৰ্য মানে ভাল এটা লাগি যায় এন্দি চালি আৰু ইয়াত দেখি মানে বাকচ চাকচ আছে নাটকৰ বস্তু আছে ক'ত কি মানে সেনেহেন কিবা কানি আৰু বঢ়িয়া মানে জাগা চাওকচোন কি বঢ়িয়া বেগ চেগ আছে আৰু এইগিলা কিবা কানি লাইট ওপৰত যি কেইটামান লাইট দেখো এইটোৰ পৰাই সেনেহেনকৈ নাটকৰ আৰু সেয়া বাকচৰ ভিতৰত আছে কিবা কানি এনেকৈ মানে মজা আৰু বোলা এই হেন্দি মানে এনেকৈ সোমালোঁ হেন্দি চাওঁ এতিয়া চাইবাৰ মূৰ্তি এটা আছে আৰু লগতে হেন্দি সেনেহেনকৈ চাওঁ মানে বাকচ গোটেই জেগাত বাকচ আৰু আপুনি চাওক এতিয়া কি আছে এই বাকচত এই ফেন আছে কিবা কানি আৰু সেই চাৰ্ট লওঁ আৰু বাকীগিলা বস্তু আছে কিবা কানি টুপি চুপি এই চব নাটকৰ কাপোৰ এখন আছে ফণি চাওক এইবিলাক চব টুপি চুপি মানে গোটেই আছে সেনেহেন আৰু সেই এইগিলা মানে ৰুম মঞ্চৰ পিছত দেখি ৰুম এখন আৰু মানে বঢ়িয়া হাতী চাতিও আছে গোটেই পুৰা হুলা হুল গোটেই দেখি আৰু সেনেকেইখন পৰ্দা আছে চাওঁ ৰ'ব ভিতৰত কি আছে ৰাইজ আৰু ৰাইজ খালী এখন বেঞ্চ আছে মাত্ৰ আৰু লাইট কিবা কানি আছে আৰু নেহেন দিয়কচোন বলক আৰু এইটো চাইজৰ ভিতৰত সোমালোঁ চাওঁ যদি বাকচ চাকচ আছে আৰু চেয়াৰ টেয়াৰ আছে লাইট আছে সেনেহেন আৰু বলকচোন এবাৰ মঞ্চত দেখি আহোঁ হ'ল মঞ্চ পিছফালৰ পৰা বঢ়িয়া আৰু লাইট চাইট আছে বঢ়িয়াকৈ আৰু এইটো হেন্দি উঠা চিষ্টেম উঠি যাওঁ একবাৰ বঢ়িয়াকৈ চাওঁ হেন মঞ্চ বঢ়িয়া বৰ্তমান উঠছোঁ মঞ্চত আৰু উঠি মানে এটা বঢ়িয়া লাগছি আৰু মঞ্চখানি মানে মানে বঢ়িয়া লাগছে এনে মঞ্চ উঠি এৰে পৰা যাইপে চাওঁ নেকি ৰাইজ যাইপে চালোঁ ৰাইজ এইখানে হ'ল ৰাষ্ট্ৰীয়কৰ ট্ৰাক আপুনি চাওঁতে বস্তু আনে নাটকৰ আৰু এই বস্তু মাখান আছে আৰু মুঠতে গোটেই নাটকৰ সেই যি বস্তু লাগে চব আছে দে চাওক চেয়াৰ আছে আৰু এইটো এই জেনেৰেটৰ ডিজি এইটো মানে কাৰেণ্ট যি হয় আৰু টিং চিং মানে সেই আৰু এইখানে হ'ল ৰাষ্ট্ৰীয়ৰ ট্ৰাকখান আৰু সেই বৰ্তমান নাটকৰ গ'লোঁ মানে ক'ত কি কৰি আছে আৰু অলপমান আন্ধাৰক মানে ৰাতি হওক যেতিয়া আৰম্ভ হয় তেতিয়া বঢ়িয়াকৈ আমি নাটক চাব আহিব আৰু নেমু চাই থাকোঁ দেই আৰু বৰ্তমান হৈ গ'ল ৰাতি আৰু আৰম্ভ হ'ব থিয়েটাৰ আৰু মানে এতিয়া আমি ভিতৰত যাম লাহে আৰু দেই আৰু বৰ্তমান কিবা কানি কিনিব অলপ কিনি যাই আছোঁ এতিয়া বঢ়িয়াকৈ য'ত মানে থিয়েটাৰ হৈ থাকে আৰু ভিতৰত চাওঁ ক'ত কি কেনেহেন পৰিস্থিতি কি বৰ্তমান সোমালোঁ থিয়েটাৰৰ ভিতৰত আৰু মানে অলপমান ভিতৰত দেখি যাওঁ মানে ক'ত ভিতৰত কি পৰিস্থিতি দিনত দেখিছোঁ কেনেহেন পৰিস্থিতি হৈছে এতিয়া মানে অলপ ৰাতি বলকচোন চাই আহোঁ
কি হৈ আছে মানে ভিতৰত দেখি থিয়েটাৰৰ ভিতৰৰ চাইডত বলক যেতিয়া ভিতৰত সোমোৱাৰ লগে লগে এহেঁতি কেটলি এটা দেখিলোঁ য'ত মানে চাহ কৰি আছে বঢ়িয়াকৈ আৰু মানে বৰ্তমান চম্পক দাক লাগাল পালোঁ আৰু মানে মই যেতিয়া সৰু আছিলোঁ সৰুৰ পৰা মানে চম্পক দাৰ নাটকবোৰ চাই মানে খুবেই ভাল পাইছিলোঁ তাৰমানে আপুনি মানে অভিনয়ত থকা কিমানমান বছৰ হ'ল অভিনয়টো মোৰ বহুত বছৰেই হ'ল 7 বছৰ বয়সৰ পৰাই অভিনয় কৰিছোঁ ভ্ৰাম্যমান থিয়েটাৰত মোৰ এইটো 34 বছৰ 34 ইয়াৰ্ছ মাজতে কৰোণাই বছৰ একেৰাহে থিয়েটাৰৰে কাম কৰি আছোঁ থিয়েটাৰতে 34 ইয়াৰ্ছ আপোনাৰ এটা ডাইলগ মাৰিব নেকি থিয়েটাৰৰ মহিষা কৰোঁ কোনো অপূৰ্ব মই কিন্তু বছ নলোঁ ডাইৰেক্ট তাৰপিছত বহুত বহুত ধন্যবাদ যিখন হ'ল মানে সি মঞ্চৰ হেন্দি যাওঁ এখিনি এক্সট্ৰাটো আৰু ইয়াৰ বস্তু চস্তু আছে মঞ্চৰ আৰু সেনে চাওকচোন কি বঢ়িয়া বঢ়িয়া জেগা মানে ইয়াতে চাওঁ হেন্দি দেই আৰু মানে ভিতৰৰ পৰা অলপ ওলাই আহিলোঁ আৰু চম্পক দাক অলপ লগ ধৰিলোঁ আৰু দুটামান কথা সুধিলোঁ আৰু বৰ্তমান আমি যাই আছোঁ থিয়েটাৰ চাব আৰু আপুনি চাওকচোন থিয়েটাৰখন কি হয় ওলা হ'ল গোটেই বঢ়িয়া গান বাজব ধৰিছে আৰু মানে পুৰা স্পলিং হোৱা হয় না এলোভেৰাৰ সৈতে স্পলিং শুই শুই হালমন হৈ গৈছে ইয়াৰ বঢ়িয়াকৈ আৰু আৰু বৰ্তমান নাটক চলি আছে বঢ়িয়াকৈ সিদিনা ঘূৰি আহি কিনে আৰু বাগান চাগাত দিলোঁ বঢ়িয়াকৈ এতিয়া বাগান দি এতিয়া মানে আজি সেয়ে ভিডিঅ'টোৰ আৰু সেই ভিডিঅ'টোত বিশেষ এইখন এনে থিয়েটাৰৰ ভিতৰত গ'লোঁ অলপমান দেখিলোঁ ক'ত কি আৰু আশা কৰিছোঁ আপুনি ভাল পাব ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে আৰু সেইখিনি কৰি দিব আৰু দে আৰু